ফ্ৰেণ্ড, আজি আমি এটা আৰু ব্লগলৈ যাম আৰু তাত দেখাম ইণ্ডিয়া পাৱাৰ লিফটিং ফেডাৰেশ্যন জম্মুত চাই প্লেছত হৈ আছিলে ফুৰিবলৈ যাওঁতে দেখি গ'লোঁ। চ' তাৰে কেইটামান দৃশ্য আপোনালোকৰ ওচৰত দেখাবলৈ চেষ্টা কৰিছোঁ। ব্লগটো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। হাই ফ্ৰেণ্ড, আমি ইয়াত দেখিলোঁ কিছু বয়সস্থ লোকসকল য'ত পাৱাৰ লিফটিং কৰি আছে। আচলতে বয়সত কোনো সীমা নাই, মাত্ৰ মনত হেঁপাহ আৰু কিবা কৰি দেখুৱাটো। হাই ফ্ৰেণ্ড, দেখিবলৈ পাইছে ইয়াত ইউ.পি., গুজৰাট, পাঞ্জাৱ আদি জম্মুৰ বহু ঠাইৰ পৰাই অল ইণ্ডিয়া পাৱাৰ লিফটিঙত অংশগ্ৰহণ কৰিলে। ইয়াত দেখিবলৈ পাইছে হয়, আচলতে একদম সুস্থ শৰীৰ আৰু বডি বিল্ডিঙৰ কাৰণে কিমান যে কষ্ট সেইটো প্ৰথমবাৰৰ কাৰণে দেখিলোঁ। কাৰণ এই যিখিনি বডি বিল্ডাৰবোৰ আছে সিহঁতৰ ডায়েট বা যিখিনি এক্সাৰচাইজ আদি কৰে খুব কষ্টৰ ফলত এইখিনিক লৈ আগবাঢ়িব পাৰে। ত' এই কষ্টখিনি যেনে সাৰ্থক হয় আৰু আমাৰ পৰা সকলো বডি বিল্ডিং যিসকল জড়িত হৈ আছে তেওঁলোকক ধন্যবাদ জনাইছোঁ।
followed by Sal. And Manpreet Singh. Ankit Rana, Shankar Pratap और Manpreet Singh, please ready now. Squad. Back. Good look. Next load. 200. Ankit Rana. Ankit Rana followed by Shankar Pratap. Ankit Rana, 30 seconds.